পাগলৰ নিচিনা মাথাত ধৰি দিম তোৰ চিনি পোৱা নাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি মানে আমি এতিয়া ধুনীয়াকৈ ভেলাঘৰ বনাম মানে এইখিনি ঠাইত আমি মানে প্ৰত্যেক বছৰে বনাওঁতো এইবাৰো বনাম আৰু গাইজ আজি হৈছে 11 তাৰিখৰ পৰা আমি ভেলাঘৰ বনোৱা ষ্টাৰ্ট কৰি দিম আৰু আপোনালোকে ভেলাঘৰ বনাই আছে নে অকণমান কৰিবলৈ জনাই দিব আৰু এইফালে ইয়াক বাগানৰ কামত লগাই দিছোঁ ধুনীয়া কৰি বাগাত ভাল কৰি এই ফাং ফুং মাৰি থকা তই বাদল বাই আহিছোঁ কৰিব লাগছে ঐ আৰু গাইছ আমাৰ যোৱা বছৰ ভেলাঘৰটো আপোনালোক দেখুৱাই দিম কেনেকুৱা আছে মানে এটা ফটো লগাই দিছোঁ ছাইডত দেখি চাই লওক আৰু এইফালে কি ক'ত গ'ল দেখা হৈছে মন্দিৰ এইখিনি দি বনাওঁ আমি ভেলাঘৰ ধুনীয়াকৈ আৰু মানে অকণো বনোৱাই নাই এইখিনিত নবনাই আগত বনাইছোঁ আপোনালোক দেখুৱাই দি আছোঁ তো গাইছ এইফালে এটা বনাইছে মানে সৰুকৈ এইটো গাইছ মানে বহুত সৰু হৈছে বাৰু যিয়ে নহওক সৰু হওক ডাঙৰ হওক আমাৰ এইটো আমি এতিয়া বনাম এইখিনি ঠাইত মানে তো গাইছ এইফালে আমি আহিছোঁ এতিয়া বাঁহ কাটিব ভেলাঘৰৰ কাৰণে বাবা ভালকৈ অলপ পুৰা ডাউ চাউল লৈ লৈছোঁ ডাউ চাউল লৈ এতিয়া এইফালে বাঁহ কাটিব যাওঁ ধুনীয়া কৰি ইহঁতৰ বাঁহ আৰু এইফালে দেখা পাইছে ইহঁতৰ পুখুৰী সৰু জিদ্ৰা সাঁতোৰা নেকি সাঁতোৰব জানি সাঁতোৰ লৈ বুলি ক নাজানো না পেটৰ ভুল মোৰ ভুল আৰু গাইছ আমি এইফালে এতিয়া বাৰীৰ পিছত বাঁহ কাটি আছোঁ ধুনীয়া কৰি এইফালে আৰু গাইছ এইফালে ধুনীয়াকৈ বাঁহ লৈ গৈ আছোঁ পথাৰলৈকে দেখাই পাইছে তো গাইছ এইফালে পুৰা বাছ লৈ পেলাই গৈ আছোঁ এতিয়া আৰু ইয়াক অলপমান নাৰ্চাৰা চাফা কৰা কামত লগাই দিছোঁ কদলেদি কাটা এই দাৱেদি নহয় মাথা আছে নে নাই তোৰ কদলখন আনবা গৈছে এতিয়া মই গৈ আছোঁ কদল আনিবলৈ মানে কিনিখিনি চাফা কৰি দিওঁ এইফালে কদল কৈ আহি গ'লোঁ মানে এই দাৱেদি চাফা কৰিলা চাফা কৰি ৰেডিয়ে হ'ল এইফালে কদল আহি গ'ল আৰু গাইছ মই এইফালে এতিয়া নাৰা টানি আছোঁ এইফালে বাঁহ কাটি আছে আৰু এটা ক'ত বাগেল এইফালে এই বাঁহ কাটি আছে ধুনীয়া মৰিয়া একদম পূৰা ফ্ৰেছ বতাহ আহি আছে একদম মজা লাগিছে আৰু এতিয়া এইফালে নাৰা টানি আছোঁ গাইছ আপোনালোকে আহি যাওক নাৰা টানিব আমাৰ লগত আৰু এইফালে অলপমান নাৰা চাৰা টানি ল'লোঁ এইফালে এই নাৰা টানি আছে বৰ্তমানো আৰু এই একদম মাংস কাটা হেৰি লৈ আহি মাংস কাটাৰ টুকুৰা লৈ আহি বাঁহ কাটি আছে দাদা এনে কেনেহেন হ'ব এনে নকওঁ এখন চাপ্ৰাইজ আছে এতিয়া যাছ কি খাইছা কিয় পাপা ক'ত দিছে পাপা খানা বাহিৰত ফুৰি কাটে পুষ্পা দেখাচ্ছে পুষ্পা এই পুষ্পা রাজ আর এইফালে গাঁটা খুন্দাত লাগি গেল পানী ওলাইছো নই পানী ওলাই আর এইফালে কামৰ লাগি মোবাইল খালি মোবাইল তই এইবাৰ কিমানত 19ত পৰীক্ষা শেষ হ'ল না নাই স্কুল বন্ধ দিছে নাই
চৰকাৰে হেৰি দিছে মোক এক্সট্ৰা ছুটি দিছে ৰহিতা বাদ দি স্কুলত 9ত যে পিকনিক যায় তোৰ 9তে পিকনিক কয় হা না পিকনিকৰ কথা আজি পিকনিক কি হ'ল 9ৰ বিহুৰ পিছত বিহুৰ পিছতে যাবি কি জেগা দাদা ষ্টেচনে আৰু চলি কামত লগাই দিছে হা ডাঙৰ টাকৰ কাম কৰা করছে আর সিয়া চালা ভিডিও বানাই থাকা কাম তো নকরাই চালা নুবরা বপ ই হলে বপ আৰু আমাৰ এইফালে ভেলাঘৰৰ ফ্ৰেমটো ৰেডি হৈ গ'ল আধা আধি আৰু আজি হ'ব লাগে আজি নহয় দুদিনমান লাগব একদিনতে নহ'ব আমাৰ মানে বেলেগ অলপ বনাই আছে কিন্তু আৰু যিয়ে নহওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কোনোবাই কমেণ্ট কৰি পেলাই জনাব আৰু এইফালে এই নিচিনা মোবাইলে চাই আছে গানে বাজি আছে আজি কি খাইছে আৰু গাইছ এইফালে আমি এটা বহি আছোঁ তাই গৈছিল বাঁহ কাটিব এইফালে আহিল বাঁহ চাহ কাটি ডাং 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 বাহুবলী আৰু এতিয়া বলক আৰু এইফালে আমাৰ হৈয়ে গ'ল মানে আধা আধি হৈ গ'ল এইফালে চাং ৰেডি এইফালে মানে গ'ল কিবা এটা চেষ্টা কৰি আছিল কিন্তু সম্পূৰ্ণ হোৱা নহয় এইটো নাজানো কাৰণ এইফালে গ'ল ভাঙি এই আগত ভাঙিল 3টা ঠাইত মানে ভাঙিলেই আৰু এইফালে বান্ধি আছে আৰু এইফালে আছে ভৈৰৱ দাদা আৰু গাইছ এইফালে আজি কাৰণে সমাপ্ত আৰু কালি লগ পাইছোঁ গাইছ এইফালে আছে ভৈৰৱ দাদা কি কবি নমস্কাৰ বনাই বহুত কষ্ট কৰি আছে আৰু গাইছ এইটো ভিডিঅ'ত আৰু নেক্সটত একদম লগ পাইছোঁ কালি গৰম তুই যে দেৰিকে আহা কিয় দেৰিকে আহা তুই আজি হৈছে গাইছ ডেটটো এইফালে ভেলাঘৰ বাঢ়াই আছে মই অহাত অলপ দেৰি হৈ গ'ল কাৰণ নাছিল টিউশ্যন আৰু এইফালে নাৰা খুলি আছে পানী এটা আৰু এইফালে নাৰা খুলি আছে আৰু আজি একদম ৰ'দ চ'দ নাই ঠাণ্ডা বতৰ মজা বলো কিয়া কৰো কিয়া এইফালে এইফালে চা আমাৰ ভেলাঘৰ গাইছ গছ লাগিব পাৰে আপোনালোক লাইছ নহয় মানে আৰু গাইছ এইফালে অলপমান ৰ'দ দি দিল এইফালে দেখাইছে ভেলাঘৰ আমাৰ একদম চিম্পুল আগতো অলপমান বেলেগ আছিল এইবাৰত বেয়া চিম্পুল হৈছে আৰু ভদ্ৰা কৈ ভেলাঘৰ এই ফেলেছে দূৰত দেখা পাইছে আৰু এইফালে মোবাইল চাই আছে কালি নিচিনা এইফালে ওপৰত যাব ইফালে ওপৰত দিম কলপাত আমি ডেঞ্জাৰ কৈছিলোঁ মই আৰু ডেঞ্জাৰ সি গৈছিল কিন্তু ডেঞ্জাৰ নহ'ল এখন একদম চিম্পুল নাই গাইছ লেবাৰ ঠিক নহয় আর কি দেখবা ঠিক নহয় ডিজাইনটা ঠিক নহয় লেবা ঠিক নহয় বলি বস্তু আনি নিদিলি লেবাৰ কেনেকৈ ঠিক হ'ব আবে তো ডিজাইনটা হালকে কাউলিয়া বস্তু চা হিসাবৰ মতে তো ডিজাইনটা কি কয় দেখে না দুনিয়াৰ যা নাৰা লৈ যা শুন মোৰ কথা এটা শুন নাই তোৰ কথাটো একেবাৰে নুশুনো এইবাৰ আহিল মোৰ পৰীক্ষা তোৰ একো কাম নাই তোৰ তাৰে বাহিৰে কি কাম আছে পৰীক্ষা কাৰণে এইবাৰ নহ'ল আকৌ অহা বছৰ একদম মজা অহা বছৰ একদম চাই ধামাকা বনাম মই নাহো কিন্তু মই দেখাব লাগে ভিউ খাওয়া পাতা বিহু খাব আহিবি হয় তো সাতটা মিটার এইফালে দেখা পাইছে গাইছ চাংখন খালি অখৰ আছিল আৰু চাপৰ দিছে এইফালে কলপাত দি থকা হৈছে বৰ্তমান কলপাত চলপাত দি আছে মার্কেট খাইছে বলো খানে সিস্টেম মার্কেট খাইছে গলে বেশি দাম না আৰু আমাৰ এইফালে ভেলাঘৰৰ কাম কমপ্লিট মানে একদম চিম্পুল ভাবিছোঁ অলপ বেলেগটো বনাম বুলি কিন্তু বেলেগ নহ'ল একদম নৰ্মেলে হ'ল একো নাই গাইছ নেক্সট টাইম বনাম একদম মজা বনাম আৰু এইফালে অলপ চাফ চিকুণত লাগিছোঁ লাগি আছিলো এইফালে পূৰা এইফালে আৰু এইটো আমাৰ ভেলাঘৰটো গম পাইছোঁ ভাল হোৱা নাই আছে তলত ফেলে দেখা ফেলে দেখা খেৰ নাৰা এইফালে আছে কলপাত আৰু আজি ব্লগটো ইয়াতে সমাপ্ত কৰি দিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বাই বাই